শ্ৰী শ্ৰী মা কল্যাণী মন্দিৰৰ যিটো আখ্যান মতে আমি যিটো জানিছোঁ আমি জনা মতে এদিন আৰিমত্ত ৰজা আহিছিলে উত্তৰ পাৰত ঘূৰিবলৈ আহোঁতে তেওঁ এই অঞ্চলত দুপৰা অঞ্চলত আহিছিলে আৰু তেওঁ সেই এজনী দীক্ষিত কন্যা দেখিবলৈ পাইছিলে এজন জমিদাৰৰ ঘৰত সেই দীক্ষিত কন্যা তেওঁ দেখি পেলাই বিয়া পাতিব ইচ্ছা কৰিছিলে আৰু সেইকাৰণে তেওঁক বিয়া পাতিম আৰু তেওঁ কোৱাৰ কাৰণে তেওঁ অমান্তি হৈছিলে সেই ছোৱালীগৰাকী অমান্তি হ'ল আৰু অমান্তি হোৱাৰ নিমিত্তে তেওঁ জোৰদস্তি কৰিলে যে মোক বিয়া তোমাৰ লগত মই বিয়া যেতিয়া তেওঁ অমান্তি আকৌ হ'ল হোৱাত তেওঁ দৌৰ মাৰিলে দৌৰ মাৰা দেখি পেলাই ৰজাই চিৰি কোচাত থাপ মাৰি ধৰোঁতেই তেতিয়া কল্যাণী মায়ে তেওঁ এটা থাপৰ মাৰিলে আৰু এতিয়া থাপৰে আৰিমত্ত ৰজা মুখখন বগালে আৰু হৈয়ে তেওঁ ছোৱালীগৰাকীয়ে এটা গাঁতত এটা গোৰ মাৰি পেলাই এটা গহ্বৰ সৃষ্টি কৰিলে ভৰিৰে গোৰ মাৰি আৰু তাত তেওঁ সোমাই গৈ পেলাই ৰাতি সপোন দেখুৱালে ৰজাক যে মই সাধাৰণ ছোৱালী নহয় মই পাৰ্বতী মই দুৰ্গা মই কল্যাণী দেৱী গতিকে তুমি এটা কাম কৰিবা মই য'ত গহ্বৰ সৃষ্টি কৰিছোঁ তাতেই তুমি এতিয়া মন্দিৰ সাজিবা কল্যাণী নাম দি পেলাই আৰু সেই মন্দিৰতেই তুমি ইয়াত তেতিয়া ব্ৰাহ্মণ নাছিলে কৰ্ণজৰ পৰা দুজন সগুত্ৰা ব্ৰাহ্মণ আনি ইয়াত পূজা পাতল কৰাব লাগিব সেইবুলি গৈ পেলাই দেৱী অন্তৰ্ধান হ'ল আৰু ৰজাই সেইমতেই মন্দিৰ সাজি এটি পুখুৰী খান্দি দিলে তাকে দিনাই খানাৰ কাৰণে দিপৰা পুখুৰী দিয়ে আৰু তাৰ পৰাই সেই কল্যাণী মন্দিৰ স্থাপন হ'ল আৰু এই মন্দিৰৰ বহুতো জাগ্ৰত মন্দিৰ এতিয়া বৰ্তমান বহুত মানুহ আহে ইয়ালৈ তেওঁ শক্তিবিদ আৰু তেওঁৰ শক্তি আসুন তেওঁৰ মহিমা আসুন আৰু তেওঁ সেইকাৰণে তেওঁৰ ওচৰলৈ মানুহ আহে যি আশা কৰে সকলোখিনি মানুহে পূৰণ হয় যথেষ্ট জাগ্ৰত গতিকে যদিয়ে আমি গম পোৱা মতে ৰাতি যদি ইয়াৰ পৰা ওলাই যায় বা কোনটো এইফালে এনেকৈ যায় গতিকে গৈ পেলাই তেওঁ আকৌ আহি সোমাই সেইবুলি আমি মানে কৈছোঁ আৰু শুনিছোঁ দেখিছোঁ কিছুমান শুনিব পাইছোঁ বাৰু সেইকাৰণে এই আমাৰ দেৱীৰ মাহাত্ম্য অধীন সেইকাৰণে মানুহে পূজা কৰে শক্তি পূজা সেইকাৰণেই কৰে আৰু শক্তি পাবলৈ বহুতো মন্দিৰৰ পৰা মানুহ আহে সেই মন্দিৰত তেওঁ আহি পেলাই বহুতে শক্তি নিজৰ শক্তি পাবৰ কাৰণে মা সতীয়া কৰে